प्रमोद बड़ो डांगरियार नेतृत्व थका सरकारखने राइजर लगत प्रतारणा करि आछे आरो किछु टुपी पिंधाई आछे। आसलते तेलुके प्रकृतपक्षे भूमि पट्टा नाমৰ माटिर पट्टा नाমৰ जिबिलाक कागज पत्र तेलुके वितरण करि आछे एबिलाक कोनो धৰণৰ पट्टा নহয় तथा स्पष्ट आरो मैं प्रत्याह्वान जनाब विचारिছোঁ शिव डांगरिया प्रमोद बड़ो डांगरिया और भूमि विभागर जिगराकी EM आछे रंजित बसुमतारी डांगरिया दुयोगराकीक प्रत्याह्वान जनाब विचारिছোঁ तेलुके स्पष्ट करक এই কথাটো যে সেই কাগজখিনি কোনটো এংগেলৰ পৰা মাটিৰ পট্টা হ'ল সেই কথাখিনি স্পষ্ট কৰিব লাগে ৰাইজক আৰু কিমান আভুৱা পাৰিব। তেওঁলোকে প্ৰকৃতপক্ষে ল্যান্ড পলিসি 1989 ৰ আধাৰত কিছুমান কাগজ পত্ৰহে দি আছে আৰু তাত স্পষ্টভাৱে এই কথা উল্লেখ আছে এই ল্যান্ড পলিসিত যে 3 বছৰ সেই কাগজবিলাকৰ ভ্যালিডিটি থাকিব আৰু 3 বছৰ পিছত পুনৰাই সেই কাগজ পত্ৰ পৰীক্ষা নিৰীক্ষা কৰি পেলাই যদি তেওঁলোকক দিব পৰা যায় পাট্টা তেতিয়াহ'লে তেওঁলোকে পৰৱৰ্তী সময়তে বিবেচনা কৰিব। এতিয়া 3 বছৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া ক'ত থাকিব ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ক'ত থাকিব তাৰ কি গ্যাৰান্টি আছে তেওঁলোকে দিব নে নিদিব তাৰ কি গ্যাৰান্টি আছে। গতিকে ইয়াত কোনো ধৰণৰ ল্যান্ড পলিসি বিটিচিয়ে লোৱা নাই। তেওঁলোকে কৈছিল তেওঁলোকৰ যে নিৰ্বাচনী ইস্তাহাৰ তাৰে 7 নম্বৰ পেজত স্পষ্টভাৱে উল্লেখ কৰিছিল যে চৰকাৰ গঠন হোৱাৰ 3 মাহৰ ভিতৰত তেওঁলোকে ল্যান্ড পলিসি লৈ আহিব। সেই ল্যান্ড পলিসি ক'ত এই তার উত্তর রঞ্জিত বসুমতাৰী ডাঙৰীয়া প্রমোদ বড়ো ডাঙৰীয়াৰ হাতত আছে নেকি যদি আছে ৰাইজক জনাই দিয়ক দুধ কা দুধ পানী কা পানী হৈ যাব। আমি এইকাৰণে প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে মিছা কথা কৈ পেলাই ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে আৰু ভয়ংকৰ ষড়যন্ত্ৰ আপোনালোকে জানি আচৰিত হ'ব 2023 চনৰ জুন মাহৰ 12 তাৰিখে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰীৰ যি কাৰ্যালয় তাতে তেওঁলোকে এটা বৈঠক কৰিছিলে আৰু সেই বৈঠকত তাত কোন উপস্থিত আছিলে প্ৰমোদ বড়ো ডাঙৰী উপস্থিত আছিলে ইউজি ব্ৰহ্ম ডাঙৰী উপস্থিত আছিলে মুখ্যমন্ত্ৰী সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হৈছিলে আৰু তাত তেওঁলোকে কি ৰিজলিউশ্যন ল'লে তেওঁলোকে ক'লে যে ইয়াত সম্পূৰ্ণ ইংৰাজী গোটেই কথাখিনি উল্লেখ কৰিছে। তেওঁলোকে ক'লে যে তেওঁলোকে ৰেগুলাৰ ইভেকশ্যন ড্ৰাইভ কৰিব অসম চৰকাৰৰ জৰিয়তে এই বিটিচি অঞ্চলত উচ্ছেদ কৰাৰ কাৰণে খাল কাটি কুম্ভীৰ অনাৰ নিচিনাকে যেনেকে আপোনাৰ মানসকলে মান আনিছিলে বদন বৰফুকনক যেনেকে আনিছিলে ঠিক তেনেকৈ আজি ৰাজ্য চৰকাৰৰ প্ৰশাসন যন্ত্ৰক ইয়াত আমন্ত্ৰণ জনাই আনি আছে ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উচ্ছেদ কৰাৰ কাৰণে যুগ যুগৰ পৰা বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি শংকিত হৈছে এনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰ্যকলাপৰ কাৰণে। আৰু 2023 চনৰ 12 জুন তাৰিখৰ এই যি তেওঁলোকৰ বৈঠক সেই বৈঠকৰ এমাহৰ ভিতৰতেই তেওঁলোকে কি কৰিলে উচ্ছেদৰ জাননীবিলাক দি আৰম্ভ কৰিলে। আমি দেখিবলৈ পালোঁ যে জুলাই মাহৰ পৰা তেওঁলোকে উচ্ছেদৰ জাননী প্ৰদান কৰিলে আগষ্ট মাহত আমাৰ এই হাছৰাবাৰীত উচ্ছেদৰ জাননী দিলে আমাৰ বিজনীৰ দংশিয়া গাঁৱতো তেওঁলোকে উচ্ছেদৰ জাননী প্ৰদান কৰিলে। কিন্তু ভাগ্য ভাল যে আমাৰ বিটিচিৰ অভিভাৱক স্বৰূপ মাননীয় হাগ্ৰাম মহিলাৰী দেৱে এই ভুক্তভোগীসকলৰ ওচৰত থিয় হৈ পেলাই ক'লে যে কোনোবাই উচ্ছেদ কৰিলে আমি কালিয়ে ঘৰ বনাই দিম। তাৰ পিছত তেওঁলোকে ৰাজনৈতিক কাৰণত হয়তো এই উচ্ছেদটো সাময়িকভাৱে স্থগিত ৰাখিছে যাৰ কাৰণে স্পষ্টভাৱে আমি ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ সাপক আপোনালোকে গাখীৰ খুৱাব নালাগে। এই সাপে যিকোনো মুহূৰ্তত খুটিব পাৰে। সেই সাপ হৈছে মূল সাপটো হৈছে প্ৰমোদ বড়ো দ্বিতীয় সাপটো হৈছে ফেৰেংগা যিগৰাকী ফেৰেংগা বা ৰঞ্জিত বসুমতাৰীয়ে কয় যে স্বয়ং ভগৱানেও যদি ঘৰ বান্ধে তাকো মই উচ্ছেদ কৰি দিম। ইমান সাহস ক'ত পালে ভগৱানকো উচ্ছেদ কৰিব ইমান সাহস ক'ত পালে তেখেতে। গতিকে প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে সঁচা কথাটো ৰাইজৰ মাজত লৈ গৈ পেলাই তেওঁলোকে কি কৰিলে এই 4 বছৰত সেই উন্নয়নৰ মানে ভুৱা ঢোল তেওঁলোকে নবজাই প্ৰকৃতপক্ষে কি উন্নয়ন কৰিলে সেইখিনি লৈ ৰাইজৰ ওচৰত যাওঁ এইখিনি আমি ক'ব বিচাৰিছোঁ। আমি এই কথাটো ৰাইজক জনাব বিচাৰিছোঁ যে ৰাইজক বুৰ্বক বুলি ভাবিব নালাগে। প্ৰমোদ বড়ো ডাঙৰীয়া ফেৰেংগাহঁতে ৰাইজক বুৰ্বক বুলি ভাবিব নালাগে। বিটিচিৰ ৰাইজ সজাগ আৰু সচেতন ন্যায় নিৰাপত্তা অধিকাৰৰ কাৰণে বিটিচিৰ ৰাইজে বিগত দিনতো সংগ্ৰাম কৰিছে বৰ্তমান সংগ্ৰাম কৰি আছে অনাগত দিনতো সংগ্ৰাম কৰিব আৰু এই উপনিৰ্বাচনে তেওঁলোকক এটা উচিত শিক্ষা প্ৰদান কৰিব। জানি আচৰিত হ'ব আমাৰ শালবাৰী জালা চাৰ্কুলৰ অন্তৰ্গত যিবিলাক অঞ্চলত তেওঁলোকে মাটিৰ পট্টাৰ নামত বগা কাগজ বিতৰণ কৰিছে তাত লিখা আছে পছেচন চাৰ্টিফিকেট। আজি এই অঞ্চলবিলাকত যিবিলাক কাগজ দিছে তাত বোলে সেটেলমেণ্ট লিখা আছে। সেইবিলাকৰ অৰ্থ তেওঁলোকে ডিকশ্যনাৰী খুচৰি ওলাই লওক তাত আচলতে কি কোৱা হৈছে এইবিলাক পাট্টা নহয়। বাৰম্বাৰ কৈছে এইবিলাক পাট্টা নহয় আৰু যদি পাট্টা হয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কিয় নকয় প্ৰমোদ বড়ো ডাঙৰীয়া কিয় উত্তৰ নিদিয়ে। কিছুমান লেঠু চিঙা বেঙেনা কিছুমানে উল্টা পুল্টা কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে যাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ৰাইজক
যে তেওঁলোকক প্ৰত্যুত্তৰ দিব লাগে, এই নিৰ্বাচনতেই তেওঁলোকক আচলতে শিক্ষাটো দিব লাগে যে মিছা কথাৰ ঠেং চুটি এই কথাটো প্ৰমাণ কৰি দিব লাগে।